বিশ্বমানৰ এটা আগতে যেহেতু টকা দি চাকৰি লৈছিলে গতিকে টকাখিনি উঠাই ল'বৰ কাৰণে অফিচাৰবিলাকে বা বিষয়াবিলাকে চেষ্টা কৰিছিল যে 20 লাখ APSCত দিলোঁ গতিকে মানুহৰ পৰা 25 লাখ টকা উঠাওঁ কিন্তু এতিয়া যেহেতু চাকৰি লওঁতেই টকা দিব নালাগে লাহে লাহে এইবোৰ পৰম্পৰা কমি যাব দেখিছে এতিয়ালৈকে 23জনমান মণ্ডলক টকা পইচা লওঁতে হাতে লুতে ধৰাতেই পৰিছে প্ৰথম কথা এইবোৰ মোৰ দিনত নিযুক্তি হোৱা বিষয়া কৰ্মচাৰী নহয় এতিয়া নতুন নিযুক্তি হোৱা বিষয়া কৰ্মচাৰীৰ মাজত কমপ্লেইন কম পাব কিন্তু আগৰ লিগেচি এটা ঠিক কৰোঁতেতো অলপ সময় লাগিব বিশ্বমানৰ এটা আগতে যেহেতু টকা দি চাকৰি লৈছিলে গতিকে টকাখিনি উঠাই ল'বৰ কাৰণে অফিচাৰবিলাকে বা বিষয়াবিলাকে চেষ্টা কৰিছিল যে 20 লাখ APSCত দিলোঁ গতিকে মানুহৰ পৰা 25 লাখ টকা উঠাওঁ কিন্তু এতিয়া যেহেতু চাকৰি লওঁতেই টকা দিব নালাগে লাহে লাহে এইবোৰ পৰম্পৰা কমি যাব দেখিছে এতিয়ালৈকে 23জনমান মণ্ডলক টকা পইচা লওঁতে হাতে লুতে ধৰাতেই পৰিছে প্ৰথম কথা এইবোৰ মোৰ দিনত নিযুক্তি হোৱা বিষয়া কৰ্মচাৰী নহয় এতিয়া নতুন নিযুক্তি হোৱা বিষয়া কৰ্মচাৰীৰ মাজত